মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ নতুন ভিডিঅ'। এই ভিডিঅ'ত মই তোমালোকক সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ ৩য় নং অধ্যায়ৰ অনুশীলনী 3Cৰ 1 আৰু 2 নং প্ৰশ্ন সমাধান কৰাম। চোৱা 1 নং প্ৰশ্ন আমাক কি দিছে, এটা সংখ্যাৰ 3 গুণৰ লগত 8 যোগ কৰিলে যোগফল 20 হয়। সংখ্যাটো উলিওৱা। চোৱা কি কৈছে, এটা সংখ্যাৰ যদি আমি 3 গুণৰ লগত 8 যোগ কৰোঁ তে যোগফলটো কিমান হয়, 20 হয়। তে সংখ্যাটো কি আমাৰ হেতু উলিয়াব লাগে। তে ধৰি লওঁ যে সংখ্যাটো x, ধৰা হল সংখ্যাটো x। এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে, এটা সংখ্যাৰ 3 গুণ। আমি সংখ্যা কি ধৰিছোঁ x, গতিকে xৰ 3 গুণ। চোৱা xক যদি আমি 3 গুণ কৰোঁ কি পাম, 3x পাম। তাৰমানে 3x এটা সংখ্যাৰ 3 গুণৰ লগত কিমান যোগ কৰিব লাগিছে, 8। তে 8 যোগ কৰিলোঁ, তে 8 যোগ কৰিলে কিমান পাওঁ, তে 3x + 8 কৰিলে আমি পাওঁ কিমান, 20 পাওঁ। তে x মানে কি আমি সেইটো নাজানো। তো এতিয়া আমি ওলাম ইয়াৰ পৰা। চোৱা প্ৰথমতে আমি এই 8টোক আমি কি কৰিম, বাওঁ ফালৰ পৰা সোঁফাল লৈ দিম। আমি জানো এইফালত যদি প্লাছ থাকে এইফালে কি হয়, মাইনাছ হয়। গতিকে 3x = 20 মাইনাছ কি হ'ব, 8। চোৱা গতিকে 3x চোৱা ইকুৱেলটো কি আহিব, 20 - 8। গতিকে 20ৰ পৰা 8 গ'লে কিমান হয়, 12। এতিয়া চোৱা এইফালে 3টো কি xৰ লগত কি হৈছে, পূৰণ। এইফালে গ'লে কি হ'ব, হৰণ। গতিকে আমি লিখিব পাৰোঁ যে x = কি 12/3। গতিকে 3ৰে 12ৰ মাজত কেইবাৰ যায়, 4 বাৰ যায়। গতিকে আমি ক'ব পাৰোঁ যে x = কিমান, 4। গতিকে চোৱা 4ৰ 3 গুণ, 4ৰ 3 গুণ কিমান, 12। 12ৰ লগত আমি 8 যোগ কৰিলে কিমান আহিব, 20 আহিব। চোৱা উত্তৰটো আহি গ'ল। লিখি দিব পাৰা যে এতেকে সংখ্যাটো 4। এতিয়া আমি 2 নং প্ৰশ্নটো সমাধান কৰোঁ। চোৱা 2 নং প্ৰশ্ন আমাক কি দিয়া আছে, যে এটা সংখ্যাৰ 4 গুণৰ পৰা 7 বিয়োগ কৰিলে 17 পোৱা যায়। সংখ্যাটো কি। আকৌ আগৰ দৰে আমি ধৰি লওঁ যে লেট, ধৰা হ'ল সংখ্যাটো, লেট আৰু ধৰা হ'ল লিখিলে হ'ল সংখ্যাটো x। তে প্ৰশ্নমতে চোৱা প্ৰশ্নমতে আমাক কি কৈছে, এটা সংখ্যাৰ 4 গুণ। তে x ধৰিছোঁ, xৰ 4 গুণ কি হ'ব, 4x। তাৰমানে xৰ লগত 4 গুণ কৰিলে কি হ'ব, 4x আহিব। 4 গুণৰ পৰা 7 কি কৰিব দিছে, বিয়োগ কৰিব দিছে। গতিকে বিয়োগ কৰিলে কিমান পাওঁ, 17 পাওঁ। গতিকে ইকুৱেল 17 দিয়া। চোৱা এইফালৰ পৰা আমাৰ কি xৰ মানটো উলিয়াব লাগে, মানে সংখ্যাটো ওলাই যাব। এতিয়া এইফালে চোৱা 7টো কি হৈছে, বিয়োগ। এইফালে হ'লে কি হ'ব, যোগ। গতিকে এইফালে 4xটো ৰাখি দিয়া, 17। এইফালে 7টো এইফালে মাইনাছ, এইফালে গ'লে কি হ'ব, প্লাছ হ'ব। এতিয়া চোৱা আমি কি পালোঁ, 4x = 17 যোগ 7 কিমান আহিব, 24। এতিয়া চোৱা আমাৰ xৰ মান লাগে। গতিকে 4ক আমি কি এইফালৰ পৰা এইফালে দিম। গতিকে 4টো xৰ লগত কি পূৰণ, এইফালে গ'লে কি হ'ব, হৰণ। গতিকে আমি লিখিব পাৰোঁ যে x = 24/4। গতিকে 4ৰে আমি 24ক হৰণ কৰিলে কেইবাৰ যায়, 6 বাৰ যায়। গতিকে xৰ মান কি আহিল, 6 আহিল। গতিকে তাৰমানে আমি যিটো সংখ্যা ধৰিছিলোঁ সেইটো কি আচলতে 6 আছিল। গতিকে এতিয়া লিখি দিলে হ'ল যে এতেকে সংখ্যাটো 6। গতিকে আমি 6ক 4 গুণ কৰি 7 বিয়োগ কৰি 17 আহিব। চোৱা 6 × 4 = 24, 24ৰ পৰা 7 গ'লে কিমান আহে, 17। চোৱা আমাৰ উত্তৰটো আহি গ'ল। তোমালোকে নিশ্চয় 1 আৰু 2 নং অংক দুটা বুজি পাইছা। যদি বুজি পাইছা তেনেহ'লে এই ভিডিঅ'ত লাইক কৰিবা, কমেণ্ট কৰিবা, তোমালোকৰ লগৰীয়া বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু যদি তুমি এই অধ্যায়ৰ বাকীকেইটা ভিডিঅ' চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাই লিংকটোত ক্লিক কৰি তুমি আগৰ ভিডিঅ'কেইটা চাই ল'বা। ধন্যবাদ।